আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই আহিছোঁ এয়া চাওক গণেশগুৰি গণেশ মন্দিৰ। মানে মই এঠাইলৈ গৈ আছোঁ খানাপাৰালৈ, তো ভাবিলোঁ এবাৰ গণেশ মন্দিৰ সোমাই যাওঁ, তো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ। আৰু আমি তলত মানে অলপ সেৱা চেৱা কৰিলোঁ আৰু এতিয়া ওপৰলৈকে গৈ আছোঁ। আমি দুটাই আহিছোঁ ওপৰত। মই আচলতে আহি পোৱা নাই, এইবাৰ প্ৰথম আহিছোঁ মানে ওপৰলৈকে। সৰুকৈ দিছে আৰু এতিয়া যাওঁ মানে খানাপাৰালৈ যাম, মানে 8 মাইল মানে মোৰ দাদাহঁতৰ ঘৰলৈ যাম। আজি মানে খানা খাব মাতিছে, তো তালৈকে যাওঁ আৰু দেখুৱাই থাকিম। আৰু এখেতে গৈছে সেইটো ছাইডত মিঠাই ল'বৰ কাৰণে, মই ৰৈ আছোঁ এইটো ছাইডত। আৰু এইমাত্ৰ আহি পালোঁ দাদাৰ ঘৰত, আৰু এয়া আহিয়ে জুচ লৈছোঁ খাবৰ কাৰণে। আৰু এইফালে আইচা আছে মোৰ লগতে লাজ কৰি আছে। হা এইফালে হা, এয়া আইচা হাই কৈ দিয়া। হাই। আজিতো ছানডে, আজি ঘৰতে আছা? স্কুল গৈ আছা নে? এনে স্কুল নাই, এতিয়া আজিহে বন্ধ। এনে গৈ আছা স্কুলত? আৰু ভালে আছা খবৰ চবৰ পৰা? আৰু মনক মিছ কৰিছানে? ইমান দিন যে দেখা নাই। আৰু এতিয়া মই কিটচেনত আহিছোঁ, আমাৰ বৌক অলপ দেখুৱাই দিওঁ কি কৰিছে। বা পূৰা ব্যস্ত আৰু বৌ পূৰা ব্যস্ত, খানা বনাই আছে। কি বনাইছে অলপ দেখুৱাই দিওঁ। ইয়াতে কি মাহ গৰম হেৰি গাহৰিটো চাওঁ বনাই আছোঁ গাহৰি। এয়া গাহৰি ফ্ৰাই কৰি আছে। ইয়াতে চিকেন কুকাৰত চিকেন বনাব, অলপ বোলে বেলেগ ষ্টাইলত বনাব, দেখুৱাম আৰু কি ষ্টাইলত বনাই। আৰু এইফালে চাওক আমাৰ আইচাই ধুনীয়াকৈ উঠাব মিউজিক। দিয়া উঠোৱা। ইমান ধুনীয়া উঠাইছে, বঢ়িয়া উঠাইছে, তাই বজাইছে। তুমি কি শিকি আছা নেকি? অঁ শিকি আছে কাৰণে উঠিছে। আৰু জানানে? দিয়া আৰু উঠোৱাচোন কিবা। অঁ দিয়া উঠোৱা। ধুনীয়া মুখখন এনেকৈ আছা। আৰু আমি পূৰা টাইম পাছ কৰি আছোঁ। এয়া লুডু। ভাল লাগিছেনে খেলি? আয়ু কোনে জিকিব? তাই এতিয়া আমনি লাগি গ'ল, নেখেলে। কিয় নেখেলা? আৰু তাই হাৰিব বুলি গম পাইছে। তুমি হাৰিবা বুলি গম পাইছা ন? হাৰিবা বুলি গম পাই পেলাই নেখেলা আৰু। তাই পূৰা এৰি দিয়া নাই পেহাকক, মানে পূৰা একদম লাগি ধৰিছে আৰু। আৰু নকৰিবা গুড গাৰ্ল নহয়। ধুনীয়াকৈ পিয়ানো বজাইছা, ইমান ধুনীয়াকৈ। পেহাৰ লগত লুকাচুপি খেলিব বোলে। যাওক এতিয়া লুকাচুপি খেলিব বোলে পেহাকৰ লগত। তাই পূৰা একদম এৰি দিয়া নাই আজি, পূৰা ধৰিছে একদম কামোৰ দি কৰিছে। ঘৰৰ ভিতৰত লুকা অঁ নাচাবা, তাই লুকাব গৈছে। মাতিছে, বিচাৰিব গৈছে, পুৱা কামোৰ দিছে তাই। চিকেন টেষ্ট কৰি আছোঁ, বঢ়িয়া হৈছে বৌ। আৰু পূৰা ভাত পানী হৈ গ'ল, ভাত বাঢ়ি দিছে বৌৱে, ভাত খাব লৈছোঁ। এয়া মৰিলোঁ হয় মাত্ৰ। এইফালে খাই আছে, এইফালে দাদা, এইফালে আইচা বহিছে আমাৰ লগত। আৰু এইফালে গাহৰি আজি মেইন। মই নাখাওঁ গাহৰি। আৰু দাদাহঁতৰ ঘৰৰ পৰা আহিলোঁ, এনেকুৱা ডাঙৰ বৰষুণ মাৰিলে ৰাস্তাতে, গোটেই ভিজিয়ে গৈছোঁ। আধামান মানে ৰখি দিলোঁ আৰু দোকানত। আৰু পূৰা এতিয়া ঠাণ্ডা লাগিছে, পূৰা বৰষুণত ভিজি পেলাই বেমাৰো হৈ যাব পাৰে। তো ক'ৰবাত নাম ধৰি আছে, এতিয়া ভাদ মাহ ন।
ভাল লাগে ন এনেকৈ নাম শুনিলে এয়া দুইটাই ভিজিছিলোঁ পূৰা ভিজিলোঁ ইমান ডাঙৰ বৰষুণ মাৰিছে ৰৈ দিলোঁ এতিয়া আৰু ঘৰ পামেই আৰু মানে ঘৰ পাওঁ পাওঁ অৱস্থাতে মাৰি দিলে বৰষুণ মানে অলপ সেই গাইজ আজি হ'ল নেক্সট ডে আৰু আজি আকৌ যাব ওলাইছোঁ বাহিৰত মানে অলপমান বজাৰ আছে চব্জি বজাৰ এইফালে আজি মোৰ মাৰ লগত যাব ওলাইছোঁ এয়া শাহু মা দুইটাই মানে পূৰা ৰেডি হৈছোঁ যাবৰ কাৰণে আৰু ওচৰৰ খুৰী এজনী যাম বুলি কৈছে তো আমি একেলগে চব্জি বজাৰ কৰিব যাম আজি ইয়াতে পাৱাৰ হাউচত কাহিলীপাৰা তো দেখুৱাম আজি চব্জি বজাৰ ন তো ফ্ৰেণ্ডছ এয়া বজাৰত আহি পালোঁ বাপৰে বহুত মানুহ এই বজাৰখনত আৰু ৰাস্তাৰ ওচৰতে হয় গাড়ী চাড়ী বহুত দিগদাৰ ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে এইফালে মায়ে নহৰু উঠাই আছে আৰু এইফালে বিলাহী উঠাই আছে ময়ো হেল্প কৰিছোঁ বাৰু অকণমান ভিডিঅ' কৰি দেখুৱাই দিছোঁ আপোনালোকক কিন্তু ভিডিঅ' কৰিব বহুত দিগদাৰ হৈছে তো ফ্ৰেণ্ডছ জাষ্ট ঘৰ আহি পালোঁ বহুত ৰাতি হৈ গ'ল মানে বজাৰ কৰিব গ'লে একদম ভিডিঅ' কৰিব নোৱাৰি ভাবিছিলোঁ অলপমান দেখুৱাম বজাৰ কৰিবৰ পৰা সিমূৰলৈকে খোজ কাঢ়িছোঁ পূৰা একদম মানুহৰ হেঁচা ঠেলা বজাৰৰ মাজত একেবাৰে ভিডিঅ' কৰা মানে হেৰি নাছিলে তো ভিডিঅ' কৰা নহ'লে মোৰ ভালকৈ তো ঘৰ আহি পালোঁ বহুত দেৰি বহুত টাইম লাগি গ'ল এতিয়া 9টা মানে কেইটা বাজিল 9টা বাজিবৰে হ'ল 15 মিনিট আছে তো ৰাতি হৈ গ'ল এতিয়া পূৰা ভাগৰ লাগি গৈছে আৰু অলপ খোজকাঢ়িব লাগে মানে যিহেতু ঘৰৰ ওচৰতে নহয় অলপমান খোজকাঢ়ি যাব লাগে তো অহা যোৱা কৰোঁতে অলপমান ভাগৰ লাগে আৰু তো সেয়াই আৰু